নমস্কাৰ, মই ধীৰাজ কলিতাই আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকক মই ক'ম যে আচলতে ইহুদী আৰু মুছলমানসকলৰ মাজত অৰ্থাৎ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত মেইন যিখন কাজিয়া, মেইন যিখন যুদ্ধ সেইখন ক'ৰ পৰা ষ্টাৰ্ট হ'ল। অৰ্থাৎ আপোনালোকে বহুত ভিডিঅ' চাই আছে, ময়ো এইকেইদিন বহুত ভিডিঅ' চালোঁ। তাত ইজৰাইল আৰু পেলেষ্টাইন অৰ্থাৎ ইহুদী আৰু মুছলমানসকলৰ যিটো ইতিহাস, সেই ইতিহাসৰ বিষয়েহে বেছিকৈ কৈ আছে। কিন্তু বৰ্তমান কি কাৰণত সেই যুদ্ধখন বেছি ৰূপ ল'লে, অৰ্থাৎ কি কাৰণত মিছাইল ইখন দেশে আন এখন দেশৰ ওপৰত আক্ৰমণ কৰিবলগীয়া হ'ল, সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত একদম সহজকৈ চিম্পলকৈ মই আপোনালোকক বুজিব পৰাকৈ ক'ম। চাওক, এটা কথাটো আপোনালোকে নিশ্চয়কৈ ইমানবোৰ ভিডিঅ' চাই এটা কথা গম পাইছে যে যিখন বৰ্তমান ইজৰাইল আৰু পেলেষ্টাইন মিলি যিখন মেপ, সেইখন সম্পূৰ্ণ আজি যিখন ইজৰাইলীসকলৰ মেজৰিটি অৰ্থাৎ বেছি আছে, অৰ্থাৎ ইহুদীসকলৰ তাত বেছি আছে, পেলেষ্টাইন কম। কিন্তু আজিৰ পৰা যদি আপোনালোকে চাই, অৰ্থাৎ 1947 আৰু 48 চনৰ ভিতৰত ইজৰাইলখনে এখন দেশ হিচাপে নাম পাইছিলে। ঠিক তাৰ আগত কিন্তু তাত সম্পূৰ্ণ পেলেষ্টাইনীসকল আছিল, তাত ইজৰাইলীসকলৰ ইমান সংখ্যা নাছিল যিমান আজিৰ ডেটত আছে। এতিয়া চাওক, বৰ্তমান মেইন যিখন কাজিয়া সেইখন ক'ৰ পৰা ষ্টাৰ্ট হ'ল। চাওক, আপোনালোকে জেৰুজালেম বুলি যিখন ঠাই আছে সেইখিনি ঠাইৰ বিষয়ে এটা কথা স্পষ্টকৈ গম পাইছে যে জেৰুজালেমখন ইহুদীসকল, মুছলমানসকল আৰু খ্ৰীষ্টানসকল তিনিওটা ধৰ্মৰে পবিত্ৰ ঠাই। অৰ্থাৎ আপুনি যদি ভাৰতৰ লগত মিলাইছে, যেনেকৈ মুছলমানসকলে ভাৰতৰ বাবৰি মছজিদটোত তেওঁলোকে আগতে থকা বুলি কয় আৰু হিন্দুসকলে ৰাম মন্দিৰ। ঠিক বস্তুটো অলপ তেনেকুৱাই। আপোনালোকে যদি মই ক'বলৈ যাওঁ ভিডিঅ'টো দীঘল হৈ যাব, আপোনালোকে বিভিন্ন এনেকুৱা ভিডিঅ' আছে যিটো আপোনালোকে তাৰ ইতিহাসটো জানিব পাৰে। এতিয়া কথাটো চাওক, জেৰুজালেমত যিসকল মুছলমান লোক আছে, অৰ্থাৎ যিসকল পেলেষ্টাইনী লোক আছে, সেইসকল লোকক হঠাৎ নটিচ দিয়া হৈছে যে তেওঁলোকে সেই ঠাইখিনি এৰিব লাগে। অৰ্থাৎ কোনো কথা নাই, বতৰা নাই, হঠাৎ যদি আপোনাক কোৱা হয় যে আপুনি এই ঠাইখিনি এৰিব লাগে। আজি ভাৰত চৰকাৰে যদি আপোনাক কয় যে ইয়াত থকা যিসকল পাকিস্তানী বা যিসকল বাংলাদেশৰ পৰা আমাৰ ইয়াত লোক আছে সেইসকলে যাব লাগে। এতিয়া চাওক, যিসকল তাত লিগেলি আগৰ পৰাই বাস কৰি আছে তেওঁলোকক যদি হঠাৎ নটিচ দি দিয়া হয় যে আপোনালোকে এইখিনি ঠাই এৰি দিয়ক, নিশ্চিতভাৱে বিদ্ৰোহৰ সৃষ্টি হ'ব। আৰু তেনেস্থলতে কি হ'ল, সেই জ্বলা জুইকুৰাত সেই বিতৰ্ক মোৰ মাজতে এটা ঘিউ জ্বলা জুইত পৰিল বুলি ক'ব লাগিব। কি হ'ল, আল-আকছা বুলি যিটো মছজিদ আছে, সেই আল-আকছা মছজিদটোত মুছলমান ধৰ্মৰ তাত বহুতো লোকে, হয়তো পেলেষ্টাইনী লোক বুলি ক'ব লাগিব, তেওঁলোকে কিবা সংক্ৰান্ততে হওক তেওঁলোকে তাত আছিলে বা তেওঁলোকে তাত জুম বান্ধি আছিলে, হয়তো তেওঁলোকে তাত নামাজ আদায় কৰিছিলে বা যিয়ে নকৰক। তেনেতে কি হ'ল, এতিয়া চাওক, নিশ্চিতভাৱে তাত পেলেষ্টাইনী তাত ইজৰাইলী যিসকল সৈন্য বাহিনী আছে তেওঁলোকে নিশ্চয়ভাৱে কিবা এটা গম এনেকুৱা পাবও পাৰে, যাৰ কাৰণে কি কৰিলে ইজৰাইলী সৈন্যসকলে তাত গ'ল। আৰু সেই ঠাইখিনিত কি হ'ল, দুই পক্ষৰ মাজতে এটা হতাহতিৰ সৃষ্টি হ'ল, এখন কাজিয়াৰ সৃষ্টি হ'ল। আৰু তাত বহু সংখ্যক মুছলমান লোকে বা অৰ্থাৎ পেলেষ্টাইনী লোকৰ আঘাতপ্ৰাপ্ত হ'ল। আৰু সেয়াই ফিৰিঙতি আৰু তাৰ পৰা এখন শান্ততা হ'ল। আৰু তেতিয়া কি হ'ল, যিখন পেলেষ্টাইনে একো কৰিব নোৱাৰে। পেলেষ্টাইনী চৰকাৰৰ ইমান ক্ষমতা নাই যে তেওঁলোকে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব। কেছটো কি হ'ল, পেলেষ্টাইনৰে এখন চহৰ গাজা বুলি আপোনালোকে জানে, গাজাত কি কৰে, হামাছ নামৰ এটা সংগঠনে, বহুতে তাক সন্ত্ৰাসবাদী সংগঠন বুলি কয়, বহুতে নকয়। সেই হামাছে কি কৰিলে, এই ঘটনাটোৰ উৰ লৈ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলে আৰু তাৰ পৰা ইজৰাইলেও তেওঁলোকক প্ৰত্যুত্তৰ কৰিলে। এতিয়া চাওক, হামাছ যদি আপোনালোকে যদি ক'বলৈ যাওঁ, চাওক, কিছুমান দেশত যেনেকৈ পাকিস্তানতে এটা এনেকুৱা সন্ত্ৰাসবাদী সংগঠন আছে যিসকলে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ কূটনৈতিক কামবোৰ কৰি থাকে, সন্ত্ৰাস জড়িত কামবোৰ কৰি থাকে। ঠিক তেনেকুৱাকৈ হামাছ এটা সংগঠন যিয়ে ইজৰাইলৰ বিপৰীতে, হামাছটো সম্পূৰ্ণ মুছলমান প্ৰধান সংগঠন, তেওঁলোকে ইজৰাইলৰ ওপৰত এনেকৈ মিছাইল আক্ৰমণ কৰিয়ে থাকে। আৰু সেই যেতিয়া আল-আকছা মছজিদৰ ঘটনাটো ঘটিল, সেই হামাছে কি কৰিলে, এটা সুত পালে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব। আৰু সেই সুতটো লৈয়ে হামাছে কৰিলে, কি বুলি কৰে, ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলে। গতিকে তাৰ পৰাই মেইন ফাইটখন ষ্টাৰ্ট হ'ল। এতিয়া আপোনালোকে এটা কথা একদম ক্লিয়াৰলি বুজি পাওক যে মেইন যিখন কাজিয়া ইজৰাইল আৰু পেলেষ্টাইনৰ, তাত পেলেষ্টাইনী চৰকাৰৰ যিমান ভূমিকা তাতকৈ কিন্তু বেছি হামাছ নামৰ যিটো সংগঠন আছে, যাৰ সম্পূৰ্ণ অধিকাৰ গাজাত, যাৰ সম্পূৰ্ণ শাসন চলে হামাছৰ, সেই সংগঠনটোৰ
সংগঠনটোৰ নেতৃত্বতহে আচলতে এই যুদ্ধখনত বেছিকৈ হৈছে। গতিকে এইখিনিয়ে আপোনালোকে বুজিবৰ কাৰণে নিশ্চয় কিছু কথা আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা বুজি পালে। ভাৰতে এই ক্ষেত্ৰত সম্পূৰ্ণ পেলেষ্টাইনক অৰ্থাৎ সমৰ্থন কৰা বুলি ক'ব লাগিব, কিয়নো ভাৰতে কৈছে যে আমি দুখন ৰাষ্ট্ৰৰ সম্পূৰ্ণ সমৰ্থন কৰোঁ, অৰ্থাৎ আমাক ইজৰাইলো লাগে, তাত ইজৰাইল আৰু পেলেষ্টাইন যেনেকৈ আগতে আছিলে তেনেকৈ বিচাৰোঁ। India's strong support to the just Palestinian cause and its unwavering commitment to the two-state solution. I thank you, Mr. President. जिस जमीन पर इजराइल कब्जा करके बैठा है वो जमीन उसको खाली करना होगी। आक्रमणकारी आक्रमण के फलों का उपभोग करे, ये हमें अपने संबंध में स्वीकार नहीं है। तो जो नियम हम पर लागू है वो औरों पर भी लागू होगा। अरबों की जमीन खाली होना चाहिए। जो फिलिस्तीन है उनके फिलिस्तीनी है, उनके उचित अधिकारों की प्रस्थापना होना चाहिए। কিন্তু যেহেতু ইজৰাইলে কি কৰে, ইজৰাইলে কেতিয়াও মানে সদায় পেলেষ্টাইনী ইজৰাইলে বিচাৰে যে সেই সম্পূৰ্ণ মানে দেশখন সম্পূৰ্ণ ইজৰাইলৰ হওক, ইজৰাইলে সেইটো বিচাৰে আৰু ভাৰতে সেইটো সম্পূৰ্ণ মানে বিৰোধিতা কৰিছে। ভাৰতে বিচাৰে যে পেলেষ্টাইনীসকলো থাকক, ইজৰাইলীসকলো থাকক, আৰু সেইটো ভাৰতৰ এটা মই ভাবোঁ বিভিন্ন তেওঁলোকৰ এটা কূটনৈতিক পদক্ষেপ বুলি ক'ব লাগিব। ভাৰতৰ এই পেলেষ্টাইনীসকলক মানে যিটো মানে কি কৰিলে, সমৰ্থন কৰিলে। গতিকে এইখিনিয়ে ক'লোঁ আপোনালোকক ভিডিঅ'টোত নিশ্চয়ভাৱে অলপ হ'লেও আপোনালোকে মানে কথা গম পাইছে যে আচল কাৰণটো কি হৈ আছে। তো ধন্যবাদ।